কাৰ্যসূচী লোৱাৰ কাৰণটো হ'ল আমি কেইবা দশক ধৰি জনজাতিকৰণ আৰু পৃথক কামতাবোৰ আন্দোলন কৰি আহিছোঁ আৰু তাৰ ফলশ্ৰুতি 1996 চনত আমাক একবাৰ ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰিও কৰিছিল জনজাতিকৰণৰ কাৰণে, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ জনজাতিকৰণটো তেতিয়া আমাৰ ফলপ্ৰসূ নহ'ল আৰু যোৱা 17 তাৰিখ কেন্দ্ৰীয় কেবিনেটত উৰিষ্যাকে ধৰি 5টা ৰাজ্যৰ 12টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ল। কিন্তু দুৰ্ভাগ্যৰ বিষয় এই যে আমাৰ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো কেবিনেটত উল্লেখ কৰা নহ'ল। এইটোৱে আমাৰ মূল উদ্দেশ্য আছিল যে নৰেন্দ্ৰ মোদীক আমি ইয়াৰ পৰা ধিক্কাৰ দিছোঁ যে এইবাৰ যদি আমাক যদি জনজাতিকৰণ প্ৰক্ৰিয়াটো আগবাঢ়ি নলয় তেনেহ'লে বিজেপিয়ে ভয়ংকৰ ফল ভুগিব লাগিব। কাৰ প্ৰতিক্ৰিয়া কৰিলে? আমি নৰেন্দ্ৰ মোদী, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। কিহৰ উদ্যোগ কৰিলে এইটো? আমাৰ পশ্চিম কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি আক্ৰাসু আৰু গুৰুফলা আঞ্চলিক কমিটি আক্ৰাসু উদ্যোগত।